হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ভালে থাকিবা। চ' গাইজ, আমাৰ SSC GD 2025ৰ মেডিকেলটো অতি সোনকালে হ'বলৈ গৈ আছে। যিহেতু আজি আমাৰ 7 তাৰিখ হৈ গ'ল, 12 তাৰিখৰ পৰা আমাৰ মেডিকেল ষ্টাৰ্ট হৈ যাব। আৰু কিছুমানৰ ডাউট থাকিব যে মই মেডিকেললৈ যাওঁতে কি নিব লাগিব লগত আৰু কিমান দিনৰ প্ৰচেছটো হ'ব মেডিকেলটো আমাৰ। আৰু মই এইটো ভিডিঅ'তে ডকুমেণ্টছৰ বিষয়েও জনাম আৰু কি ডকুমেণ্টছ লাগিব মই সকলোখিনি কৈ যাম আপোনালোকক। বাকী আপোনালোকে ভিডিঅ'টো চাই যাওক, গম পাব আৰু আশা কৰিছোঁ হয়তো ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ব। আমাৰ এইবাৰ মেডিকেল প্ৰচেছটো এনেকুৱা হ'ব, মেডিকেলৰ লগতে ৰিমেডিকেলো থাকিব। চ' তাৰ বাবে আপোনালোকে যোৱা বছৰৰ নিচিনাই 7 দিন এসপ্তাহৰ বাবে একদম ৰেডি হৈ যাব লাগিব। সকলোবোৰ কাপোৰ কানি লৈ ৰেডি হৈ যাব আৰু সকলোৱে। এতিয়া যিহেতু ঠাণ্ডাৰ ছিজন, চ' ঠাণ্ডাৰ কাপোৰ লৈ যাব আৰু পিন্ধা কৰা কাপোৰ, আৰু আপোনালোকে পৰাপক্ষত জোতা নিনি কেনে চেণ্ডেল লৈ যাব চেষ্টা কৰিব, কাৰণ জোতা এতিয়া আমাৰ প্ৰয়োজন নাই, ৰানিং হৈ গ'ল অলৰেডি। চ' এতিয়া আপোনালোকে চেণ্ডেল লৈ যাব চেষ্টা কৰিব। চেণ্ডেল নিলে আমাৰ সুবিধা হয়, ঘপককৈ তাত যদি আপোনালোকে বাথৰুম যাব লগা হয়, জোতা খোলা জোতা পিন্ধা আৰু কৰি থাকিব লগা নহয়। চেণ্ডেল হ'লে আপোনালোকে ঘপককৈ চেণ্ডেলযোৰে পিন্ধি যাব পাৰে। চ' আপোনালোকে পৰাপক্ষত চেণ্ডেল লৈ যাব আৰু যিবিলাক আপোনাৰ লাগতিয়াল কাপোৰ কানি আছে সেই সকলোবোৰ লৈ যাব। এসপ্তাহৰ বাবে আপোনালোকে যাওঁ বুলি ভাবি ল'ব আৰু, কাৰণ যদি আপোনালোকৰ ঘৰ এদিনত অহা যোৱা কৰিব নোৱাৰি, চ' ডিষ্টাৰ্ব হৈ যায় ন। মেডিকেল আপোনালোকৰ আজি আছে, যদি আপোনালোকে কিবা কাৰণত ৰিমেডিকেল পাই যায়, ৰিমেডিকেলৰ প্ৰচেছটো এনেকুৱা হৈ যায় এদিন বা দুদিনৰ পিছত তেওঁলোকে ৰিমেডিকেলৰ ডেটটো দি দিয়ে। চ' তাৰ কাৰণে আপোনালোকৰ যদি অহা যোৱাত অসুবিধা হয়, চ' আপোনালোকৰ তেনেকুৱা ৰিমেডিকেল পাই গ'লে অসুবিধা হৈ যাব অহা যোৱা কৰোঁতে। অহা যোৱা কৰাতকৈ তাতে থাকি যোৱাই ভাল। চ' সেইকাৰণে আপোনালোকে এসপ্তাহৰ বাবে একদম ৰেডি হৈ যাব আৰু, কাৰণ মেডিকেলটো আমাৰ এনেও 2 দিন লাগিবই আৰু অহা যোৱা কৰোঁতে 3-4 দিন, 4 দিনৰ পিছত আৰু যদি আপোনালোকে ৰিমেডিকেল পাই যায়, চ' তাৰ কাৰণে এসপ্তাহৰ বাবে পূৰা প্ৰিপাৰেশ্যন কৰি ৰেডি হৈ যাব লাগিব। যিহেতু মই যোৱা বছৰো তেনেকুৱা পাইছোঁ, চ' তাৰ বাবে মই যোৱা বছৰৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, মোৰ মতামতটো। বাকী আপোনালোকৰ যি সুবিধা সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। মই এটা সৰু টিপছ দিব চেষ্টা কৰিছোঁ আপোনালোকৰ আগত। চ' কি ডকুমেণ্টছ নিব লাগিব সকলোখিনি কৈ দিম, আপোনালোকে লিখি ৰাখিব পাৰে, নহ'লে মনত ৰখালেও হ'ব। প্ৰথমতে আপোনাৰ এডমিট কাৰ্ডখন লৈ যাব, লগতে আপোনাৰ পাছপোৰ্ট চাইজ ফটো নিব, মিনিমাম 4 কপি। পাছপোৰ্ট চাইজ ফটো আপোনালোকে 4 কপিতকৈ বেছি লৈ যাবলৈ চেষ্টা কৰিব। বাকী তাৰপিছত আমাৰ আহিল আইডেণ্টি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড, পান কাৰ্ড লৈ যাব আপোনালোকে লগত, আৰু সকলোবিলাক ডকুমেণ্টছ 2 কপিকৈ জেৰক্স, ঠিক আছে। আৰু আধাৰ কাৰ্ড, পান কাৰ্ডৰ পিছত আমাৰ আহিল মেট্ৰিকৰ যি এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, আৰু আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, চ' হায়াৰ ছেকেণ্ডেৰীৰ আপোনাৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট, আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে, গ্ৰেজুৱেশ্যনৰ ডকুমেণ্টছসমূহ লৈ যাব। আৰু তাৰপিছত আহিল আমাৰ কাষ্ট চাৰ্টিফিকেট। জেনেৰেলসকলৰ কাষ্ট চাৰ্টিফিকেট নালাগে বাৰু তেওঁলোকৰ, আৰু বাকী যিসকলে আমাৰ ST, OBC, EWS, SC তেওঁলোকে নিজৰ কাষ্ট চাৰ্টিফিকেটখন লৈ যাব, আৰু কাষ্ট চাৰ্টিফিকেটখন চেণ্ট্ৰেলৰ হ'ব লাগিব। আৰু যদি ষ্টেটৰখন আছে, ষ্টেটৰখনকো লৈ যাব লগত। আপোনাৰ হাইট চেষ্টৰ যি NXR আছিলে, NXRখন লৈ যাব, আৰু আমাৰ ডমিচিয়েল আৰু PRC যিকোনো এখন, যদি আপোনালোকৰ ডমিচিয়েল আছে ডমিচিয়েল লৈ যাব, PRC আছে যদি PRC লৈ যাব, আৰু যদি 2খনে আছে 2খনকো লৈ যাব। বাকী তাৰপিছত আহিল আমাৰ NCC চাৰ্টিফিকেট। যিসকলে NCC কৰা আছে তেওঁলোকে NCC চাৰ্টিফিকেটখন লৈ যাব, আৰু সকলোবিলাক ডকুমেণ্টছ 2 কপিকৈ। তাৰপিছত লগতে আপোনালোকে ব্লেক পেন আৰু ব্লু পেন লৈ যাব নাপাহৰিব, কাৰণ যোৱাবাৰ আমাৰ যিহেতু ব্লু পেন ইউজ হৈছিলে, কিন্তু এবাৰ ব্লেক পেন ইউজ হয় নে ব্লু পেন ইউজ হয় ক'ব নোৱাৰি। চ' তাৰ বাবে আপোনালোকে 2টাকৈ পেন লৈ যাব লগত। বাকী ডকুমেণ্টছৰ বিষয়ে ইমানেই আছিলে, ইয়াতকৈ আৰু বেলেগ ডকুমেণ্টছ লাগে বুলি মই নাভাবোঁ। আৰু ফুল এডমিটখনত আপোনালোকে সকলোবোৰ ডকুমেণ্টছ কি নিব লাগিব সকলো লেখা থাকে, তাত আপোনালোকে চালে গম পাই যাব। বাকী আপোনালোকে মেডিকেলটো ভালকৈ দিব বুলি আশা থাকিল, আৰু সকলোৱে যাতে মেডিকেলত পাছ হয় তাকে কামনা কৰিলোঁ। বাকী বেষ্ট অফ লাক সকলোলৈকে, আপোনালোকে যাতে মেডিকেলটো ভালকৈ ক্লিয়াৰ কৰি আহে।